হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰৰ প্ৰহাৰত আহত ছাত্ৰ 3জন ছাত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ গোচৰ ৰুজু প্ৰাপ্ত তথ্য অনুসৰি হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰথম বৰ্ষত অধ্যয়নৰত লখিমপুৰ জিলাৰ ধলপুৰ মৌজাৰ নাওখুলি গাঁৱৰ ছাত্ৰগৰাকীক বিদ্যালয়খনৰ দ্বিতীয় বৰ্ষৰ কেইগৰাকীমান ছাত্ৰই প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰে অভিযোগ অনুসৰি বিদ্যালয় চলি থকা অৱস্থাত উক্ত দ্বিতীয় বৰ্ষৰ ছাত্ৰকেইজনে তেওঁক বেয়া ব্যৱহাৰ কৰে আৰু পৰৱৰ্তী বিদ্যালয় ছুটিৰ সময়ত গেটৰ বাহিৰ ওলোৱাৰ পিছতে ছাত্ৰগৰাকীক কেইগৰাকীমান ছাত্ৰই মিলিত হৈ গুৰুতৰভাৱে আহত কৰে মই হাৱাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফাৰ্ষ্ট ইয়াৰৰ এজন ছাত্ৰ মানে কি হ'ল হাই ছেকেণ্ডেৰী যোনখিনি ছেকেণ্ড ইয়াৰ ল'ৰা প্ৰথমতে মোক বহুত মিছবিহেভ কৰিলে মিছবিহেভ কৰাৰ পিছত মোৰ একেবাৰে সহ্যসীমা পাৰ হৈ গ'ল তাৰপিছত অলপ তৰ্কাতৰ্কি হ'ল তাৰপিছত মানে যেতিয়া কলেজ ছুটি হ'ল স্কুল ছুটি হ'ল ছুটি হোৱাৰ পাছত সেয়া হাই ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰ ল'ৰাখিনি আৰু দুজনমান বাহিৰৰ ল'ৰা মাতি আনি কৰি মানে মাৰিছে তাতে যদি মোৰ লগৰ দুজনমান নথকা হ'লে আৰু যদি ছাৰহঁত নাথাকিলেহেঁতেন মোকতো আৰু মানে প্ৰায় বহুত মাৰিলে বিদ্যালয় ইয়াত মাৰিছে আৰু এবাৰ পিন্ধি লৈছে তাৰপৰা ডিঙিত মাৰিছে ডিঙিত ধৰি দিছে এজনে ডিঙিত ধৰি দিছে তাৰপৰা পেলাই লৈছে ইয়াত পেটত মাৰিছে আৰু য'তে ত'তে চবতে মাৰিছে প্ৰায়ভাগ জেগাতে তাৰপৰা আৰু দুজনমান মোৰ লগৰ আছিল সিহঁতে আঁতৰাই দিছে সিহঁতকো মাৰিছে তাৰপৰা আৰু ছাৰহঁত আহিল তাৰপিছত এৰি কৰি দিছে তাৰপিছত তুমি কি কৰিলা তাৰপিছত মোক এই লগৰ এজনে ছাৰহঁতে আনি কৰি ফাৰ্মাচীত আনিলে বেজী দিয়ালে এই লৈ ছাত্ৰজনৰ অভিভাৱকে হাৱাজান আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে প্ৰথম অৱস্থাত 6গৰাকীকৈ ছাত্ৰক সোধপোছৰ বাবে আৰক্ষী চকীলৈ আনে যদিও নিশা সোধপোছৰ অন্তত ইয়াৰে 3গৰাকীকৈ ছাত্ৰক এৰি দিয়াৰ বিপৰীতে আন 3গৰাকীকৈ ছাত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বুলি আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা গৈছে ছাত্ৰ কেইগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে গহপুৰৰ পৰা কংকন কাকতিৰ ৰিপৰ্ট UA নিউজ